আমাৰ সকলোৰে মৰমৰ দীপলিনা ডেকা আমাৰ মাজত আমাৰ মৰমৰ দীপলিনা ডেকা আৰু তেখেতৰ অপেক্ষা কৰি আছো শ্ৰী ৰঘুপতি ৰবি শৰ্মাক আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছো আৰু সকলো অভিনেতাৰ হৈ এই উকিটো লাগে আমাক সকলোৱে হৈ আমি সমৰ্থন জ্ঞাপন কৰিবলৈ আগবাঢ়িছো মই তপন দাসদেৱক অনুৰোধ নমস্কাৰ উপস্থিত শ্ৰদ্ধাৰ ৰাইজ উপস্থিত থকা মঞ্চত বিশিষ্ট অতিথিসকল আটাইলৈ মোৰ ফালৰ পৰা বহুত বহুত মৰম শুভকামনা জ্ঞাপন কৰিছোঁ মই শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ সেৱা যাচিছোঁ আচলতে আজিৰ অভিজ্ঞতাটো মোৰ প্ৰথম অভিজ্ঞতা এই ধৰণৰ কাৰ্যৰ লগত মই কেতিয়াও আগতে মই নিজে অহা নাছিলোঁ বা আজি যে এওঁলোকে মোক ইমানখিনি সন্মান দি ইয়ালৈ মঞ্চ উদ্বোধনী অনুষ্ঠানত আমন্ত্ৰণ জনাইছে মই কিমানখিনি মোৰ যোগ্যতা আছে মই নাজানো কাৰণ মই তেনেই নতুন 5-6 বছৰৰ পৰা অকণমান কষ্ট কৰি আছোঁ ষ্ট্ৰাগল কৰি আছোঁ তাৰে মাজতে তেওঁলোকে যিখিনি মৰম দিছে প্ৰথমতে মই তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ আজি এটা পবিত্ৰ অনুষ্ঠানত মোক আমন্ত্ৰণ জনোৱাৰ বাবে বহুত বহুত ধন্যবাদ আৰু মই বহুত বেছি দীঘলীয়াকৈ আচলতে কথা নকওঁ কাৰণ নাটক আৰম্ভ হ'ব হৈছে তথাপিও যিহেতু আজিৰ দিনটো খুব পবিত্ৰ দিন অলপ আগতে মোক সকলোৰে শ্ৰদ্ধাৰ সংকল্পজি দাই আমি সকলোৱে মৰমত বাবলুদা বুলি মাতোঁ তেখেতে সুধিছিল তুমি কেতিয়াবা থিয়েটাৰ চাই পাইছানে মই কৈছোঁ আটাইতকৈ বেছি মই হেঙুল থিয়েটাৰেই চাইছোঁ গতিকে হেঙুল থিয়েটাৰটো যি ইউনিকনেছ সদায় বেলেগ হয় কিবা এটা বেলেগ থাকে সেয়া লাগিলে টেকনিকেল এছপেক্টৰ ফালৰ পৰাই হওক সেয়া লাগিলে কাষ্টিঙৰ ফালৰ পৰাই হওক সকলো ফালৰ পৰা হেঙুল থিয়েটাৰ বহুত ব্যতিক্ৰম আৰু মই বিশ্বাস কৰিছোঁ আজিৰ পৰা এই বৰ্ষটো তেওঁলোকে আৰম্ভণি কৰিছে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ তেওঁলোকে যি উদ্দেশ্যলৈ আগবাঢ়ি আহিছে আজিৰ দিনটোৰ পৰা আৰম্ভণি কৰিছে খুব ভাল হওক আহিবলগীয়া 9টা মাহ খুব সুন্দৰকৈ যাওক সকলো সদস্যক মোৰ ফালৰ পৰা বহুত বহুত শুভকামনা শুভেচ্ছা খুব সফল হওক সমাজৰ প্ৰতি যি আমাৰ কথা ক'বলগীয়া থাকে সেই কথাখিনি কোৱা যাওক সেই শিক্ষাখিনি দিয়া যাওক মনোৰঞ্জন পাওক সকলো ফালে আচলতে সৰ্বোত্তম হওক বুলি মই আশা ৰাখিছোঁ আৰু এইখিনি কথা কৈ পেলাই মই আজি মঞ্চ উদ্বোধনী কৰিবলৈ আগবাঢ়িবলৈ লৈছোঁ আৰু মই অকলে নকৰোঁ সকলোকে মই আগবাঢ়ি আহিবলৈ অনুৰোধ জনালোঁ অৰুণ দা মোৰ মৰমৰ ককাইদেউ আহক প্ৰণৱ দা গতিকে আমি যেতিয়া এইখন উদ্বোধনী কৰিম ডাঙৰকৈ উকি এটা লাগিব কিন্তু হ'বনে উৰুলি লাগিব উৰুলি কোনে দিব জানে বাৰু মই 1 2 3 বুলি কওঁ আৰু 3ৰ পাছতে সকলোৱে উৰুলি দিব ঠিক আছে 1 2 and 3 মহিলাতকৈ পুৰুষে বেছি দিছে ভাল পাইছোঁ এয়াই ব্যতিক্ৰম আচলতে মৰিয়নি ঠাই ভাবিছিলোঁ মহিলাই উৰুলি বেছিকৈ দিব কিন্তু পুৰুষৰ পৰা শুনিবলৈ বেছিকৈ পাইছোঁ ভাল লাগিছে ধন্যবাদ আমাৰ ইতিমধ্যে মঞ্চ উদ্বোধনী হৈ গ'ল আৰু এতিয়া আমি অনুৰোধ কৰিছোঁ দুদিনাক দুটিমান গীত পৰিৱেশন কৰিবলৈ আৰু লগতে সহযোগ কৰিব আমাৰ সকলোৰে মৰমৰ সংগীত পৰিচালক কণ্ঠশিল্পী অৰূপজ্যোতি বৰুৱা আৰু আমি এই অনুষ্ঠানটি সামৰণি মাৰিছোঁ এইখিনিতে আৰু আমাৰ ব্যক্তিসকলক আমি আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ ভাবিছিলোঁ আজি চাগে গীত গাব নালাগিব কিন্তু দৰ্শকে নেৰিছে কোনটো গাম বাৰু কওকচোন
বেছিকৈ সময় নলওঁ, কাৰণ আজি নাটক চোৱাৰ দিন। আপোনালোকে জানেনে নাটক, সংগীত, কবিতা এখন সমাজ সলনি কৰি দিব পাৰে। গতিকে মই বিশ্বাস কৰিছোঁ হেঙুল থিয়েটাৰৰ মঞ্চৰ পৰা এটা সুন্দৰ বাৰ্তা যাব সমাজৰ প্ৰতি। আৰু যিহেতু মই এগৰাকী সাংস্কৃতিক কৰ্মী, মই জানো যে ভ্ৰাম্যমান আচলতে গোটেই পৃথিৱীৰ ভিতৰতে বিৰল, ইউনিক কনচেপ্ট ক'তো নাই। এই 9টা মাজে গোটেই পৰিয়াল, হেঙুল পৰিয়াল বা সকলো ভ্ৰাম্যমান থিয়েটাৰৰ কথাই কৈছোঁ, সকলোৱে ঠাই ঠাই গোটেই অসম ঘূৰি ফুৰে কেৱল মাত্ৰ আপোনালোকক মনোৰঞ্জন দিবৰ বাবে। গতিকে ৰবিদাৰ কোৱাৰ নিচিনা কেৱল এওঁলোকে ভাল অভিনয় কৰিলেই নহ'ব, কেৱল ভাল সংগীত কৰিলেই নহ'ব, আৱহ সংগীত কৰিলেই নহ'ব, আচলতে ইনভলভমেণ্ট অডিয়েন্সৰ ফালৰ পৰাও সমান্তৰালভাৱে হ'ব লাগিব। তেতিয়াহে এখন নাটক, এখন থিয়েটাৰ সফল হয় বুলি আমি ভাবোঁ। আৰু এতিয়া অৰুণ দা আৰু মই কিবা এটা গাম আৰু অকণমান আপোনালোকৰ কাৰণে। নমস্কাৰ, কেনেকুৱা ৰাইজ? এই হোৱা নাই, আৰু ডাঙৰকৈ চিঞৰ এটা লাগে, আৰু ডাঙৰকৈ লাগে। বঢ়িয়া, থেংক ইউ। আপোনালোক উপস্থিত হৈছে ইমান ধুনীয়াকৈ, আৰু সঁচাকৈ ভাল লগা কথা। মই আজি বহুত বছৰ ধৰি হেঙুল থিয়েটাৰৰ লগত জড়িত, আৰু লেইলে চাইছে এতিয়া নকৰোঁ বাৰু, পিছত কৰিম। তো ভাল লাগিছে, সঁচাকৈ ভাল লগা কথা এটা এইটো কাৰণে যে মৰিয়নিৰ পৰা হেঙুল থিয়েটাৰ জন্ম হৈছে, আৰু শ্ৰদ্ধা জনাইছোঁ এইখিনি সময়তে আমাৰ প্ৰয়াত প্ৰশান্ত হাজৰিকা ছাৰ, ইলাকা গুটি বাইদেউ, তেওঁলোকক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আৰু এই গোটেই বছৰটো যাতে সুন্দৰ যাত্ৰা এটা হয়, তাৰ কাৰণে আমাৰ ফালৰ পৰা আমি শুভকামনা থাকিলে সকলোলৈকে, আমাৰ মিউজিচিয়ান, টেকনিচিয়ান, এক্টৰ্ছ, বাবলুদা, জন্দা, সকলোলৈকে। তো বেছি দেৰি নকৰোঁ, আপোনালোকে নাটক চাব আহিছে, গান গাব আহিলে, গান শুনিব আহিলে, গান শুনালোঁ এটা, হয়নে নহয়? অকণমান ইমান এটা চিটো লৈ দিওঁ। আচ্ছা, মই অনুৰোধ জনাইছোঁ, আমি কি কৰোঁ একো নাজানো আচলতে, চ' কিবা এটা ষ্টেজ চিন হয় এইটো। বৰ ধুনীয়া গান এটা আছে, অকণমান মই দীপলিনৰ ফালে আগবঢ়াই দিছোঁ। আমাৰ সকলোৱে মৰমৰ দীপলিনা ডেকা, আমাৰ মাজত আমাৰ দীপলিনা ডেকা। আৰু তেখেতক প্ৰথমে এখন ফুলাম গামোচাৰ সম্বৰ্ধনা জনাব আমাৰ হেঙুল থিয়েটাৰৰ প্ৰযোজক, পৰিচালক সংকল্পজিৎ হাজৰিকা। তেখেতক এখন চেলেঞ্জ আৰু সম্বৰ্ধনা জনাব আমাৰ হেঙুল থিয়েটাৰ পৰিকল্পক পংকজ হাজৰিকাই। আমি হেঙুলক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে এইবাৰ অন্তত মৰিয়নিত দীপলিনা ডেকা পালেহি। আমি মৰিয়নি ক্ৰিয়ামতাৰ সম্পাদক দীপক দত্তক অনুৰোধ জনাইছোঁ এটি ফুলৰ থোপা আৰু এখনি গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰিবৰ বাবে। এয়া অসমৰ এগৰাকী যশস্বী কণ্ঠশিল্পী, অভিনেত্ৰী দীপলিনা ডেকা। এটা হাত চাপৰি লাগে। ধন্যবাদ সকলোলৈকে। যিগৰাকীৰ বাবে আমি অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি আছোঁ, শ্ৰী ৰঘুপতি ৰবি শৰ্মাক আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। আৰু সকলো অভিনেতাৰ হৈ এই উক্তিটো লাগে আমাক, সকলোৱে হৈ আমি সম্বৰ্ধনা জ্ঞাপন কৰিবলৈ আগবাঢ়িছোঁ। মই তপন দাসদেৱক অনুৰোধ জনালোঁ এটি ফুলৰ থোপা আৰু এখনি গামোচাৰে তেখেতক সম্বৰ্ধনা জ্ঞাপন কৰিবৰ বাবে। এয়া আমাৰ আটাইৰে শ্ৰদ্ধাৰ বৰ্তমানৰ অসমৰ সবাতোকৈ জনপ্ৰিয় অভিনেতা শ্ৰী ৰঘুপতি ৰবি শৰ্মা। আহি গ'ল। আমি এইবাৰ আমন্ত্ৰণ জনাইছোঁ হেঙুল থিয়েটাৰৰ মুখ্য অভিনেত্ৰী দেৱাশ্ৰী দাসক। আমি তেখেতৰ সম্বৰ্ধনা জ্ঞাপন কৰিবলৈ আগবাঢ়িছোঁ। পল্লৱ বৰুৱাক আমি সম্বৰ্ধনা জ্ঞাপন কৰিবলৈ অনুৰোধ জনাইছোঁ এটি ফুলৰ থোপা আৰু এখনি গামোচাৰে। এয়া সমূহ অভিনেত্ৰীৰ হৈ আমি দেৱাশ্ৰী দাসক সম্বৰ্ধনা জ্ঞাপন কৰিবলৈ আগবাঢ়িছোঁ।
আমি বি কাল্টিভেটৰ নামেৰে জনাজাত অসমৰ এগৰাকী খুব জনপ্ৰিয় সংগীত পৰিচালক অৰূপজ্যোতি বৰুৱাক আমি গমনা জ্ঞাপন কৰিবলৈ আগবাঢ়িছোঁ। বেঙ্গল থিয়েটাৰৰ সংগীত পৰিচালক মই জয়ন্ত চেতিয়াক অনুৰোধ জনালোঁ তেখেতক সম্বৰ্ধনা জ্ঞাপন কৰিবৰ বাবে। অৰূপজ্যোতি বৰুৱাক জয়ন্ত চেতিয়াক অনুৰোধ জনালোঁ তেখেতক সম্বৰ্ধনা জ্ঞাপন কৰিবৰ বাবে। 12 বছৰ আগতে লাষ্ট মৰিয়নি আহি নাটক কৰি গৈছিলোঁ, তেতিয়া আপোনালোকে যথেষ্ট মৰম দিছিলে। সেই মৰম বুকুত বান্ধি লৈ আজি আকৌ আপোনালোকৰ সন্মুখত থিয় হৈছোঁ। আশা কৰিছোঁ আপোনালোকে আশীৰ্বাদ কৰিব মোক, মোৰ সমূহ পৰিয়ালটো, এতিয়া যিটো পৰিয়াল আমাৰ হেঙুলৰ পৰিয়াল, হেঙুলক মৰিয়নিবাসী ৰাইজে দিয়া মৰমৰ বাবে আজি হেঙুল হেঙুল হৈ আছে। গতিকে আপোনালোকৰ মৰম আশীৰ্বাদ আমাৰ কাম্য। আমি নাটক কৰোঁতে বিভিন্ন দিশৰ প্ৰতি গুৰুত্ব দিবলগীয়া হয়, তাত আমি ব্যস্ত হৈ থাকোঁ, তাত আমি ব্ৰতী হৈ থাকোঁ, সময় দিওঁ। কিন্তু আটাইতকৈ গুৰুত্বপূৰ্ণ যিটো ভূমিকা, সেই ভূমিকা পালন কৰে দৰ্শক ৰাইজে। আৰু এই দৰ্শক ৰাইজৰ বাবে আজি অত বছৰে ভ্ৰাম্যমান থিয়েটাৰ টিকি আছে, মৰিয়নিত হেঙুল থিয়েটাৰ আছে। গতিকে আপোনালোকৰ আশীৰ্বাদ সদায় আমাৰ ওপৰত ৰাখিব। দৰ্শকৰ ইনভলভমেণ্টে নাটক এখন ভাল কৰিব পাৰে, বেয়া কৰিব পাৰে, সেয়া গুৰুত্বপূৰ্ণ কথা। আপোনালোকে যেন লক্ষ্য ৰাখে। আপোনালোকৰ মৰম পাই থাকিম বুলি ঈশ্বৰৰ ওচৰত আশীৰ্বাদ বিচাৰিছোঁ। মঞ্চত উপবিষ্ট আটাইবোৰ আমন্ত্ৰিত অতিথিক মোৰ সেৱা আৰু শ্ৰদ্ধা যাচিছোঁ। ভগ্নীস্বৰূপ বিপিনা আছে, বিপিনাক মৰম যাচিছোঁ। আহ্বায়ক সমিতিৰ সমূহ কৰ্মকৰ্তা বিষয়ববীয়ালৈ মোৰ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ আপোনালোক যেন আটাই দীৰ্ঘায়ু হয়, সুস্বাস্থ্যৱান হৈ থাকে। বিশেষ কাৰণত আমি এতিয়া ভিতৰলৈ সোমাব লাগিব, আমি নাটকৰ বাবে প্ৰস্তুত হ'ব লাগিব। আপোনালোকৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ আৰু বিদায় মাগিছোঁ। ধন্যবাদ। ধন্যবাদ ববিতা। যি দুজন মহান ব্যক্তিৰ প্ৰচেষ্টাত আজি আমি এইখিনি উপনীত হ'ব পাৰিছোঁ, তেখেতসকললৈ শ্ৰদ্ধাঞ্জলি জনাই আমি দুগছি বন্তি প্ৰজ্বলন কৰিবলৈ আগবাঢ়িছোঁ আৰু শ্ৰদ্ধাঞ্জলি জনাবলৈ আগবাঢ়িছোঁ।